Hello friends, welcome my YouTube channel. আজি মই আপোনালোকক দেখুৱাম মোৰ ভাল লগা পাটৰ কাপোৰ কেইযোৰ আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া এযোৰ ল'লো কাপোৰ। এখন দেখিছে কনটেক্স চাদৰ হয়, এখন পাটৰ। আৰু এখন আছে মেখেলা, এখন দেখিছে, এখন আছে মেখেলাখন আৰু এইটো হৈছে ব্লাউজ, দেখিছে, এইটো তেনে চিম্পুল, এইটো ব্লাউজ। ছেকেণ্ডযোৰ হৈছে এইযোৰ, গোটেইখনতে ফুল আছে। এইখন আছে মেখেলাখন, মেখেলা দেখিছে, একে ওপৰলৈকে ফুল আছে। এখন মেখেলাখন, এইটো হৈছে ব্লাউজটো, এইটো হৈছে ব্লাউজ। এইখিনিৰ হাতত ফুল আছে। এইযোৰ চাওক কাপোৰ, দেখিছে এইবোৰ। এইখন দেখিছে মেখেলাখন, মেখেলা ইয়াৰ ওপৰলৈকে ফুল আছে। দেখিছে এখন মেখেলা, আৰু এইটো দেখিছে ব্লাউজ, এইটো ধুনীয়াকৈ হাতত ফুল দিয়া হৈ আছে। এইটো দেখিছে, ধুনীয়া ব্লাউজ। এইযোৰ হৈছে মোৰ মেইন ছেটযোৰ পাটৰ। মেইন ছেটযোৰ হয় পাটৰ। গোটেই চাদৰখনতে ফুল দিয়া হৈ আছে। এইখন দেখিছে, এইখন মেখেলা হয়। এইখন ইয়ালৈকে ফুল দিয়া হৈ আছে, ধুনীয়াকৈ বুটা দিয়া হৈ আছে। এইটো ব্লাউজটো, তিনি চিম্পুল ব্লাউজ। এইটো ব্লাউজকেইটা মই ঘৰত নিজে চিলোৱা হয়। গতিকে আজিলৈ ভিডিঅ' ইমানেই আছিলে। শেষত আকৌ কওঁ,
যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব।